লগ পাই মোৰ ভাল লাগিছে দেই। মনত পৰে নাই আমালৈ? মনত পৰিলে কাৰণে তাক মাতিলো। গোটেইকেইটাই কোন কোন স্কুলত পঢ়া? ইটো যাব নবোদয় তহঁতি বনমালী পুৰা স্কুলটোৰ নাম কি হ'ব? বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰীৰাম বনমালী। আপোনাৰ মেডিকেল কলেজ এখন আমাৰ মাজুলীত একদম পূৰা প্ৰয়োজন হৈছিলে আৰু অলপ উন্নত কৰিব আমাৰ সেৱা হেৰিটো স্বাস্থ্য সেৱাটো। আমাৰ পিছত আমাৰ লগত কথা পাতিবনে নাই? তহঁতৰ লগত আজি আৰু বেছি কথা নাপাতো কাৰণ মোৰ হাতত সময় কম আছে, পিছত মই আকৌ পাতিম। এনে গুৱাহাটীত যোৱা অহা আছেনে নাই? কোনে কোনে গুৱাহাটীত গৈছ? গোটেইকেইটাই গৈছ? নাই যোৱা? তই গৈছ গুৱাহাটীত? যোৱাৰ আগত মোবাইল নাম্বাৰটো দি যাব আপোনাৰ পাৰ্চনেল নাম্বাৰটো। গৌতম তোৰ নম্বৰটো দি দিবি। নম্বৰ কিন্তু দে ছাৰ, কিন্তু আকৌ ৰিচিভ নকৰিলে ফোন কৰিবি, মই উল্টাই ফোন কৰিবি। হয় ছাৰ, থেংক ইউ। আমাৰ নতুনকৈ যে 1 লাখ মানে নিবনুৱা সংস্থাপন দিয়াৰ কথা আছিলে, এইটো মানে কিমান? দিব লাগিব, এবছৰ লাগিব। চাৰিটাতে আমাৰ স্কুলততো এইবাৰ সোণালী জয়ন্তী হ'ব। আপোনাক মই তোক আহিম বুলি কৈছোঁ না। মাছ খাই নাই? কি মাছ পাবে? একচুৱেলি মই মাছো নাখাইছিলোঁ, ক'ভিডৰ পৰাহে এবছৰৰ পৰা খাই আছোঁ। তেতিয়া মাজতে যে শাক চব্জি চব বন্ধ হৈ গ'ল, সেইকাৰণে এনেই মই মাছ মাংস দুয়োটাই নাখাইছিলোঁ। আগতে খাইছিলোঁ, 4 বছৰৰ পৰা খোৱাই নাছিলোঁ। তহঁতিতো মোৰ সন্মুখত আহিলি, এতিয়া যদি তহঁতৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হয় তেতিয়াহ'লে বহুত পিটন খাবি। আশীৰ্বাদ নহয়, এতিয়া দিনে ৰাতিয়ে আগতে যদি কম পঢ়িছিলি এতিয়া বেছি পঢ়িব লাগিব। মোক লগ পোৱাৰ এইটো পানিছমেণ্ট, বুজি পালি নে নাই? যোৱাবাৰ যদি মেথছত 90 পাইছিলি বা 80 পাইছিলি বা 20 পাইছিলি, যি পাইছিলি, এইবাৰ তাতকৈ 10 বেছি পাব লাগিব। মই হেডমাষ্টাৰক কৈ দিম তাতৰ ৰিজাল্টবিলাক মোক পঠাই থাকিবৰ কাৰণে, গতিকে ৰিজাল্ট যাতে ভাল হয়। ঠিক আছে, খেলা ধূলাও চলিব, পঢ়া শুনাও চলিব, হয় নহয়? হ'ব।